নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ সকলোকে পুনৰ নতুন এটা ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যোৱা ইংৰাজী 28 তাৰিখে 2022 বৰ্ষৰ 28 তাৰিখে হৈ যোৱা গ্ৰেড 3 যি পৰীক্ষা এই পৰীক্ষা সকলোৰে নিশ্চয় ভাল হৈছে যি হাই সেকেন্ডাৰী লেভেলৰ কোৱেশ্চন আহিছিল হাই সেকেন্ডাৰী লেভেলৰ মও দিছিলোঁ হাই সেকেন্ডাৰী লেভেলৰ ডিগ্ৰী লেভেলৰ কোৱেশ্চন জিকে বিলাক কিছু সহজ আহিছে আমাৰো অলপ সহজ আহিছে আৰু মেথছো আমাৰ মেথছ আৰু ৰিজনিং টান আহিছে তাৰে কিছুমান যিবোৰ মনত ৰৈ গৈছিল কোৱেশ্চন আজি আলোচনা কৰিব আহিছো আৰু কিছুমান কোৱেশ্চন মই ইয়াৰ পৰা উত্তৰটো নকওঁ আপোনালোকে উত্তৰটো কমেন্ট কৰি নিজে ক'ব তেতিয়া গম পাব যে পৰীক্ষাটো দিয়া হয় ভাল লাগিল হেতিন ইটস এ গুড এক্সপেৰিয়েন্স ভাল লাগিল পৰীক্ষাটো দি সেই কাৰণে আপোনালোকক কিছু কোৱেশ্চন লৈ আহিছো একেদিন মই ভিডিঅ' দিব পৰা নাছিলো সেই পৰীক্ষাৰ কাৰণে যেহেতু অলপ প্ৰস্তুতি চলাইছিল আৰু হেতু কাৰণে অলপ ভাল হ'ল পৰীক্ষাটো দি আৰু এক্সপেৰিয়েন্স হ'ল চাকৰি পোৱা নোপোৱা পিছৰ কথা হেতু খালি পৰীক্ষা দিলে কিবা এটা ভাল লাগে কোৱেশ্চন বিলাক জনা যায় কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আজি মই সেই গ্ৰেড 3 যি পৰীক্ষাত আহিছিল জিকে কোৱেশ্চন কেটেমান আপোনালোকৰ আগলৈ লৈ আহিছো ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে দেখিবলৈ পাইছে অলিম্পিকৰ পতাকাত নথকা ৰং আপোনালোকে নিজে কওকচোন এটো অলিম্পিকৰ পতাকাত নথকা ৰংটো কি হ'ব পাৰে আপুনি কমেন্ট কৰি ক'ব নেচোৱাকে গুগল সাৰ্চ নকৰিব নচোৱাকে ক'ব তেছৰ কৈছে আটাইতকৈ পূবে থকা দলং এটো মই কৈ দিছো ঢলা শদিয়া ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰিছিল হেতু হ'ব আপোনালোকৰ তাত অপচন আছিল চাৰিটা ভূপেন হাজৰিকা সেতু হয় তেছৰ 2022 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন এটো সকলোৱে জানে অজন্তা নিয়োগ তাইছে এটো আপোনালোকে নিজে ক'বচোন নেশনেল ষ্টক এক্সচেঞ্জৰ কাৰ্যালয় ক'ত অৱস্থিত এটো নিজে ক'ব তাইছে হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল এটো হৈছে হৰ্ষবৰ্ধন এটো আপোনালোকে জানে যোন সকলে হিষ্ট্ৰী পঢ়া বা হিষ্ট্ৰী নপঢ়া সকলেও তেওঁলোকে জানিবলগীয়া কথা এটো সাধাৰণ জিকে তাইছে পেৰু ৰাজধানী কি পেৰু ৰাজধানী লামা হয় ভলিবলৰ প্ৰতিটো দলত কেইজন সদস্য থাকে এটো হয়তো সকলোৱে জানে যদি কোনোবাই নাজানেও তেতিয়া হলে মই কৈ দিছো ভলিবলৰ প্ৰতিটো দলত 6 জন সদস্য থাকে তাৰপিছত আছে অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন এটো প্ৰশ্ন উত্তৰ আপোনালোকে নিজে তলত কমেন্ট কৰি দিবচোন তাৰপিছত পুৱামক্কা ক'ত অৱস্থিত ক'ত আছে এটো সকলোৱে জানে হাজোত আছে বুলি তাৰপিছত অসমৰ ৰাজ্যৰ জাতীয় গছ কি এটো জানে সকলোৱে হুলুং বুলি তাৰপিছত আৰু এটা আছে 10 নম্বৰত কোন নদী হিমালয়ৰ পৰা অহা নাই এটো আপোনালোকে নিজে চিন্তা কৰি এনসাৰটো দিয়কচোন তাৰপিছত 10 নম্বৰটো আছে অসম চিকিৎসা বিদ্যালয় ক'ত আছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে হেতু আপোনালোকে কওকচোন হেতু আপোনালোকে জানিবলগীয়া কথা এতিয়া মই 12 নম্বৰ কোৱেশ্চনলৈ আহো 12 নম্বৰ টোটাল 20টা কোৱেশ্চন মনত ৰখা হেকেটাৰ পৰা কৈ আছো তাৰপিছত আছে 12 নম্বৰত অনলি ৰামসাৰ সাইটস ইন আসাম তাই হেতু নিজে কওক আপোনালোকে তাৰপিছত অসমৰ মুঠ জিলা সংখ্যাটো সকলোৱে জানে ৰিসেন্টলি তামুলপুৰ হৈছে তামুলপুৰ সতি 35খন জিলা মুঠতে তাৰপিছত আছে 14 নম্বৰ অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম এটো আপোনালোকে নিজে কওক তাত আছিল ভূটান তাৰপিছত কেৰেলা এনেকে আছিল আপোনালোকে কওক হেতু অসমৰ কোনবা এখন বিদেশী ৰাষ্ট্ৰৰ নাম কলে হল আপোনালোকৰ মনলৈ অহা তলত ক'ব তাৰপিছত কৈছে গোল গম্বুজ ক'ত অৱস্থিত হেতু আহিছে এটো ক'ব প্ৰথম অসমীয়া বোলছবি সকলোৱে জানে জয়মতী যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে এটো আপোনালোকে নিজে ক'ব তাৰপিছত 18 নম্বৰটো হৈছে উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহ মালিকী স্বত্ব চৰকাৰ হাতত থাকে এটো আপোনালোকে পাইছে ইকোনমিক্সত হয়তো এটো আপোনালোকে এনসাৰটো নিজে কওক তাৰপিছত আছে ফাউন্ডাৰ অফ স্বৰাজ পাৰ্টি ফাউন্ডাৰ কোন প্ৰতিষ্ঠাপক কোন এটো আপোনালোকে জানিবলগীয়া কথা হিষ্ট্ৰী পঢ়া সকলে জানে হয়তো তলত কমেন্ট কৰি ক'ব তাৰপিছত আছে জিএসটি পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল এটো হৈছে ফ্ৰান্স দেশে প্ৰথম জিএসটি আৰম্ভ কৰিছিল এখিনি কোৱেশ্চন যিখিনি মনত ৰৈ গৈছিল হেখিনি আপোনালোকৰ আগত শেয়াৰ কৰিলো যেহেতু ভাল লাগিল পৰীক্ষাটো দি জিকে বিলাক জনাৰ পৰা আহিলে মেথছ ৰিজনিংটো টান হ'ব এটো কথা নাই কৰিব লাগিব কৰিলে সহজ নপঢ়িলে টান তেনেকুৱা ধৰণৰ কথা গতিকে কোৱেশ্চন খিনি আপোনালোকে জানি কেনেকুৱা পালে যোন সকলে পৰীক্ষাটো দিয়া নাছিল তেওঁলোকে জনাব আৰু যোন কেটা কোৱেশ্চন মই ইয়াতে দিলো হেকেটা কমেন্ট কৰি উত্তৰ কেটা নচোৱাকৈ দিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে আইডিয়া এটা পাব সেই কাৰণে কোৱেশ্চন কেটা শেয়াৰ কৰি দিলো ধন্যবাদ আজি ভিডিওটো কেনে পালে জনাব